এখন স্কুল আছিলে মানে ইমানো ভাল হৈ থকা নাছিলে, বেয়া অৱস্থাত আছিলে। সজাই পৰাই ৰং তুলিকাৰে পৰিপূৰ্ণ কৰি দিলে এইখন স্কুলক আৰু এতিয়াৰ অৱস্থা এয়া চাওক। প্ৰধান শিক্ষয়িত্ৰী নিজৰ মানে প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ নিজৰ ল'ৰা দিছে ইয়াত। আপোনালোকে ভাবক, ইয়াত পঢ়াইছে, এনেকুৱা কি কথা হ'ব পাৰে? কিন্তু আমাৰ সমাজত এনেকুৱা ধৰণৰ কথা চলি থাকে যে আমাৰ মাষ্টৰনী বাইদেৱে ল'ৰাটো আমাৰ এখন ইংৰাজী স্কুলত দিছে, কিন্তু এই বাইদেৱে কৰিছে কি নিজৰ স্কুলতে নিজৰ ল'ৰাক পঢ়াইছে। এইটো কিন্তু বহুত এটা ভাল কৰিছে। নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে এটা ব্যতিক্ৰমী ভিডিঅ', ফুল্লি এটা ব্যতিক্ৰমী ভিডিঅ' হ'ব। আৰু এনেকুৱা এখন স্কুলত গৈ আছোঁ আজি, আৰু এই ৰাস্তা চাওক না, কি ফিনফিনীয়া ৰাস্তা, বাগান আছে। আৰু মাজতে ৰাখি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এনেকুৱা এটা স্কুলত, এনেকুৱা এখন স্কুলত গৈ আছোঁ য'ত আপোনালোকে একদম মানে বেলেগ ধৰণৰ এখন স্কুল দেখিবলৈ পাব। গোলাঘাট ডিষ্ট্ৰিক্টৰ আমাৰ বোকাখাটত তেনেকুৱা এখন স্কুল নাই, আৰু তাত আমাক মানে কালি ফোন কৰিছিলোঁ, তালৈ গৈ আছোঁ এতিয়া। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই, এখন ব্যতিক্ৰমী স্কুল হ'ব। লগত আছে বিকাশ, সেইফালে আছে আমাৰ বিকাশ ভাই। তো আমি এতিয়া গৈ আছোঁ, ৰ'দ দিছে কিন্তু ৰ'দক নেওচি আমি গৈ আছোঁ তালৈ। এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাম। তো চাই থাকক আজিৰ ভিডিঅ'টো শেষলৈকে। স্কুলখনত বৰ্তমান মই উপস্থিত হ'লোহি, যোনখন স্কুল এখন ব্যতিক্ৰমী স্কুল বুলি ক'ব লাগিব। আৰু প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ লগতো কথা পাতিলোঁ, ধুনীয়াকৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইখন হৈছে গেটখন, চাওক কেনেকুৱা ধুনীয়া হিচাপত দিয়া হৈছে, আৰু একদম ইউনিক মানে হেৰিখন মানে স্কুলখন ইউনিক কৰিছে। আৰু লগত আছে বন্ধু মোৰ বিকাশ, এইফালে আছে। আৰু এইফালে এতিয়া আমাৰ খানা হৈ আছে, তাত মিড ডে মিল হৈ আছে। মিড ডে মিল আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকণমান, যে কেনেকুৱা ধৰণেনো কৰা হয়, যে ব্যতিক্ৰমী কৈছে সেই ব্যতিক্ৰমী বস্তুটো কেনেকুৱা ধৰণেনো কৰা হয় আপোনালোকক দেখাবলৈ অকণমান মই যথেষ্ট চেষ্টা কৰিম। আৰু এতিয়া সোমাই আহিছোঁ মিড ডে মিল তেওঁলোকে গ্ৰহণ কৰি আছে, ভাল টাইমতে আহিছোঁ, মিড ডে মিল গ্ৰহণ কৰি আছে। এফালে তোমাৰ নামটো কি আছিলে? নামটো কৈ দিবা। কৃষ্ণ পৰ্জা। এফালে তুমি এতিয়া মিড ডে মিল লৈছা, ইয়াত মিড ডে মিলত কি কি দিয়া হয়? মানে তোমালোকৰ মাছ মাংসও থাকে নেকি? মাছ মাংস দিয়া হয়, খোৱা নে মাছ মাংস? মাছ মাংস দিয়ে নে স্কুলত? ইয়াত দিয়ে। আৰু এইফালে ধুনীয়াকৈ চাওক, মই আজিলৈকে ময়ো গভৰ্ণমেণ্ট স্কুলতে পঢ়ি আহিছোঁ, এনেকুৱা ধৰণে থালিত মানে আজিলৈকে ভাত খুৱাই পোৱা নাছিলোঁ। আৰু ইয়াতে আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ মানে সঁজুলি আইটেম দিয়া হয় ইয়াত লাইন পাতি ধুনীয়াকৈ বহাইছে। মানে যোনটো ছিষ্টেম ইয়াৰ মানে খোৱাৰ যোনটো ছিষ্টেম, সেই ছিষ্টেমটো এটা মানে ইউনিক কৰিছে। কাৰণ আজিলৈকে আমিও স্কুলত পঢ়ি আহিলোঁ, হেৰি কৰি আহিলোঁ, খাই আহিলোঁ, কিন্তু এনেকুৱা মানে একদম এটা ছিষ্টেমেটিকেলি বস্তুখিনি দিছে, এইটো দেখি ভাল লাগিছে। তোমাৰ নামটো কি আছিলে? নামটো কৈ দিয়া। ৰাম বৰাই। আচ্ছা, আৰু ঠিক আছে। এইফালে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ লগতো অকণমান মই কথা পাতিম, যে কেনেকুৱা ধৰণে সজাই পৰাই তুলিছে স্কুলখন। আৰু বাইদেউ প্ৰথমতে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ, আৰু নমস্কাৰ জনাইছোঁ। আপোনাৰ বাইদেউৰ নামটো জনাব। মোৰ নামটো নন্দিতা ৰাজপুত। নন্দিতা ৰাজপুত। আৰু বাইদেউ ইয়াতে আপুনি প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছে ন? আপোনাৰ কিমান বছৰ হ'ল ইয়াতে কাম কৰি থকা? মোৰ প্ৰায় 2 বছৰ হৈছে। 2 বছৰ হৈছে। আৰু এটা এবছৰ হৈছে ন? আৰু স্কুলখন আচলতে সজাই পৰাই তোলোতে আপোনালোকৰ মানে এটা হেৰি লাগিছিল, তো সময় অলপমান লাগিছিলে যথেষ্ট। আৰু আপোনাৰ চৰকাৰৰ ফালৰ পৰা অনুদান আহিছিলে ন? আহিছে। আৰু এনেকুৱা এটা জেগাত মানে আজিলৈকে মই এইখন স্কুলত আহিছোঁ, যেতিয়া ৰাস্তা দেখিছোঁ, ৰাস্তাটো ভাল হ'ব লাগে, সেইটো মই ক'ম এই ভিডিঅ'ৰ জৰিয়তে। আৰু এনেকুৱা এটা ইউনিক বনাইছে স্কুলখন, আপোনালোকক দেখাম মই এতিয়া। আৰু সেই বিষয়ে কি ক'ব, স্কুলখনৰ ওপৰত আপোনাৰ মন্তব্য কি দিব? স্কুলখন আমি আমাৰ নিজৰ ফালৰ পৰা আৰু চৰকাৰৰ যি অনুদান আহে, হয়, দুটা মিলাই ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু চৰকাৰী স্কুল বুলি ক'লে মানুহৰ ধাৰণা এটা বেলেগ হৈ যায়, আমি সেইটো অলপ কনচেপ্টটো চেঞ্জ কৰিব বিচাৰিছোঁ। মানে আমাৰ চৰকাৰে সুবিধা টকা পইচা সময়মতে দিছে, আৰু সেই সুবিধাখিনি ভালকে যদি ব্যৱহাৰ কৰে ধুনীয়া হ'ব। আৰু আপোনালোকৰ নিচিনাকে এইখন স্কুলক দেখি পেলাই বেলেগেও যাতে এইটো কৰক, সেই তেনেকুৱা এটা কনচেপ্ট ল'ব লাগে সকলো স্কুলে। আৰু দেখি পেলাই ভাল লাগিছে। আৰু এটা কথা এইখিনিতে, আপোনাৰ নিজৰ মানে পুত্ৰ ইয়াতে পঢ়ি আছে? মোৰ ল'ৰা পঢ়ি আছে। আগতে ক'ৰবাত দিছিলে নেকি? প্ৰাইমেৰী ক্লাছ বিবেকানন্দ, এই আপোনাৰ বোকাহাটৰ বিবেকানন্দ ন? আৰু চাওক, এইটো এটা সঁচাকৈ মানিবলগীয়া কথা। এইফালে বাইদেউৰ পুত্ৰও ইয়াতে পঢ়ি আছে ধুনীয়াকৈ, আৰু বৰ্তমান এতিয়া খানা দি আছে। আৰু সেয়া হৈছে স্কুল, আপোনালোকক ভালদৰে দেখাম মই, যে কেনেকুৱা ধৰণেনো বনোৱা হৈছে। তাতে হৈ আছিলে মিড ডে মিল, আপোনালোকক দেখালোঁ। আৰু এখন ধুনীয়া এজোপা গছ আছে দেখিছে। আৰু ইয়াতে হৈ আছে, এইটো এটা ডিজিটেল ৰুম। কলেজত থাকে ডিজিটেল ৰুম, আপোনাৰ জুনিয়ৰ কলেজত থাকে ডিজিটেল ৰুম, থাকিব পাৰে বৰ্তমানত। কিন্তু এখন LP স্কুলত এনেকুৱা ধৰণৰ তোমালোকে দেখিছে, এখন LP স্কুল হয়, গভৰ্ণমেণ্ট LP স্কুল। আৰু এনেকুৱা ধৰণৰ সা সুবিধা দিয়া হৈছে। এইফালে আছে TV, ডিজিটেল ৰুম। বাইদেউ এইটো ডিজিটেল ৰুম বুলি ক'ব লাগিব ন? ডিজিটেল ৰুম বুলিয়ে ক'ম। হয়। টিভিৰ মাধ্যমত, ইউটিউবৰ মাধ্যমত ল'ৰা ছোৱালীখিনিক শিক্ষা দিয়া হয়। আচ্ছা,
ফুলি ডিজিটেল এটা ক্লাছৰুম হয় এইটো ইউটিউবৰ জৰিয়তে আপোনালোকে ইউটিউবত চাৰ্চ কৰি পেলাই ল'ৰা ছোৱালীক পঢ়ায় মানে ডিজিটেল বুলি ক'ব লাগিব এইটো এটা আৰু ইয়াতে বহুত ধৰণৰ বস্তু লিখা আছে ইয়াত ল'ৰা ছোৱালীয়ে যাতে পঢ়িব পাৰে আৰু এইবিলাক মানে আগৰ বাইদেউ এইবিলাক আপোনালোকৰ ইয়াতে নতুনকৈ কৰা হৈছে নে ডেস্ক বেঞ্চ এনেকৈ হয় আৰু চাওক এয়া হৈছে ডেস্ক বেঞ্চ ধুনীয়াকৈ থৈ দিছে এজনকৈ বহিব পৰাকৈ শাৰী পাতি ধুনীয়াকৈ চৰকাৰৰ ফালৰ পৰা দিছে আৰু এইটো হৈছে এটা ডিজিটেল ক্লাছৰুম আৰু দেখি নিজৰে মানে ভাল লাগিছে কেলে গভৰ্ণমেণ্ট স্কুলত ময়ো গভৰ্ণমেণ্ট স্কুলত পঢ়ি আহিছিলোঁ কিন্তু এনেকুৱা সা সুবিধা মানে আগতে আমি দেখা নাছিলোঁ বা পোৱা নাছিলোঁ কিন্তু আজি এইখনত আহি পেলাই চিলভেটা প্ৰাথমিক বিদ্যালয়ত আহি পেলাই দেখিছোঁ সেইকাৰণে ভাল লাগিছে খুব সুন্দৰ লাগিছে এইটো এটা আপোনালোকক শ্ৰেণী দেখাবলৈ ইয়াত কিমান শ্ৰেণী আছে আপোনালোকক দেখাম আৰু এইবিলাক চাওক নিপুণ ভাৰত এনেকৈ বহুত ধুনীয়া আৰ্ট কৰি থৈ দিয়া হৈছে আৰু সঁচাকৈ বহুত বেলেগ ধৰণৰ এখন স্কুল লাগিছে ভাল লাগিছে এইটো কাৰণে আৰু এইটো হৈছে ক্লাছ 2 দ্বিতীয় শ্ৰেণীৰ এইটো হৈছে ৰুম চাওক না কিমান ধুনীয়াকৈ বনাই দিয়া হৈছে এইফালে জানুৱাৰী ফেব্ৰুৱাৰীখিনি লিখিছে যাতে ল'ৰা ছোৱালীৰ অসুবিধা নহয় ধুনীয়াকৈ চাই পঢ়িব পৰাকৈ এইফালে হৈছে আমাৰ ছানডে মানডে আপোনাৰ বাৰখিনি লিখা আছে আৰু এইবিলাক আপোনাৰ দেখিছে ত্ৰিকোণ বৰ্গ লিখি দিয়া হৈছে এফালে আমাৰ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰীৰ ছবি ইয়াত লিখা আছে জৱাহৰলাল নেহৰু আছে আপোনালোকে দেখিছে আৰু এইখন হৈছে ৰেইনবো আৰু এইটো হৈছে দ্বিতীয় শ্ৰেণীৰ ক্লাছৰুম দ্বিতীয় শ্ৰেণীৰ ক্লাছৰুমৰ পাছতে আহি যাব এইটো হৈছে এটা তৃতীয় শ্ৰেণীৰ ক্লাছৰুম খুব সুন্দৰকৈ ৰং কৰা হৈছে আপোনালোকে দেখিছে এটা মানে ইউনিক ধৰণৰ কৰিছে আৰু এই স্কুলখনত তুমি ক্লাছ 1ৰ পৰা পঢ়ি আহিছা প্ৰথম শ্ৰেণীৰ পৰা পঢ়ি আহিছা কেনেকুৱা লাগিছে পঢ়ি পেলাই ভাল লাগিছে আৰু ইয়াত তোমালোকৰ বাইদেউ কেইজনী আছে 4জনী আছে ন আৰু তোমাৰ পঢ়ি ভাল লাগিছে আৰু মিড ডে মিলত খাই কেনেকুৱা লাগে মাংসও দিয়ে আৰু কৈ দেখিছে যিহেতু ইমান ধুনীয়াকৈ কৈছে আৰু স্মাৰ্ট আছে যিহেতু লগতে এখন গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালীৰ এনেকুৱা ধৰণৰ কথা দেখিলে নিজৰো ভাল লাগে যে আগবাঢ়ি গৈছে গভৰ্ণমেণ্ট স্কুল এখন বুলি ক'লে আগতে আমাৰ এটা ভাৱ আহে যে ইমান ভাল নহ'ব প্ৰাইভেটত দিওঁ কিন্তু আজিকালি তেনেকুৱা নহয় গভৰ্ণমেণ্ট স্কুল বুলি ক'লে এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট স্কুল চাওক য'ত মানে ল'ৰা ছোৱালী আপুনি প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ নিজৰ ল'ৰা দিছে ইয়াত আপোনালোকে ভাবক ইয়াত পঢ়াইছে এনেকুৱা কি কথা হ'ব পাৰে কিন্তু আমাৰ সমাজত এনেকুৱা ধৰণৰ কথা চলি থাকে যে আমাৰ মাষ্টৰী বাইদেৱে ল'ৰাটো আমাৰ এখন ইংৰাজী স্কুলত দিছে কিন্তু এই বাইদেৱে কৰিছে কি নিজৰ স্কুলতে নিজৰ ল'ৰাক পঢ়াইছে এইটো কিন্তু বহুত এটা ভাল কৰিছে আছিলে আপোনালোকক দেখাই দিছোঁ চাওক এই ফটোখন হৈছে এনেকুৱা ধৰণৰ আছিলে আগতে আৰু বৰ্তমানৰ চাওক কিমান সুন্দৰকৈ সজাই পৰাই তোলা হৈছে এইখন আছিলে আগৰ ৰুমটো আৰু সঁচাকৈ ক'ব লাগিব যে সেই ৰুমটো আগৰ যেনেকুৱা আছিলে কিন্তু সেইটো অৱস্থাৰ পৰা মানে এতিয়া বহুত উন্নত কৰিলে বুলি ক'ব লাগিব আৰু বহুত ডিচিপ্লিনত মানে স্কুলখন চলি আছে মই দেখিলোঁ ইয়াতে ডিচিপ্লিন কৰে বহুত বেছি ভাল লাগিছে ইয়াত স্কুলখনলৈ ডনেশ্যন অনুদান কিবা যদি দিব বিচাৰে স্কুলখনলৈ আপোনালোকে কণ্টেক্ট নাম্বাৰ দি দিম ইয়াতে দিব পাৰিব ডেস্ক বেঞ্চৰ পৰা যদি পইচা পাতি আপোনালোকে যি দিব বিচাৰে দিবলৈ আপোনালোকে ফোন নাম্বাৰ দি দিম আপোনালোকে দিব পাৰে কাৰণ ব্যতিক্ৰমী এখন স্কুল দেখিলোঁ আপোনাৰ ভাল লাগিলে আৰু এইফালে আছে আমাৰ বাইদেউ আৰু বাইদেউ বহুত ধন্যবাদ আৰু আপোনালোকৰ স্কুলত আহিলোঁ আৰু আকৌ আহিম কেতিয়াবা আমাৰ ৰাইজো আহিব আপোনালোকৰ স্কুল চাবলৈ আৰু সেই বিষয়ে কিবা ক'ব নেকি মানে আপোনালোকৰ কিবা ক'বলগীয়া আছে নেকি আমাৰ চেনেলত মানে ভাল লাগিলে বহুত ভাল লাগিলে সকলোৱে চাব ভাল লাগিব আমাৰ পিছপৰা অঞ্চলটোৰ চাব মানে বহুতৰ আগত ওলাই কৰিব ভাল হ'ব আৰু আহিব পাৰে যাৰ ইচ্ছা তেওঁ আহিব পাৰে মষ্ট ৱেলকাম ঠিক আছে বাৰু বহুত বেছি ভাল লাগিলে আৰু আপোনালোকে আহিব পাৰে ইয়ালৈ ধুনীয়াকৈ চাবহি স্কুলখন কেনেকুৱা ধৰণে বনাই থৈছে বহুত বেছি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে স্কুলখন মইতো আহিলোঁ বিকাশো আহিলে আপোনালোক আহিব তো আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ ধন্যবাদ